হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে আজি আকৌ এবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাম যে তোমালোকে THE দা উচ্চাৰণ কৰিবা নে দি উচ্চাৰণ কৰিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছে কোনটো উচ্চাৰণ কৰিলে শুদ্ধ হ'ব। আমি কেতিয়া দা উচ্চাৰণ কৰিম আৰু কেতিয়া দি উচ্চাৰণ কৰিম। গতিকে এই ভিডিঅ'টোত তোমালোকক এই বিষয়ে জনাবলৈ চেষ্টা কৰিম। প্ৰথমতেই তোমালোকক জনাওঁ যে THEৰ উচ্চাৰণৰ ক্ষেত্ৰত ভাৱেল আৰু কনচনেণ্ট জড়িত হৈ আছে। THE আৰ্টিকলটোৰ পিছত যিটো শব্দ থাকে সেই শব্দটোৰ প্ৰথম আখৰটো যদি ভাৱেল চাউণ্ড হয় তেতিয়া THE দি উচ্চাৰণ কৰিম। ফৰ এক্সাম্পল, দি এপল, দি এক্সাম। এতিয়া THEৰ পিছত যি দুটা শব্দ আছে, প্ৰথমটো শব্দ হৈছে এপল। এতিয়া এপল শব্দটোৰ প্ৰথমটো আখৰ এ, গতিকে আমি এপল শব্দটোৰ আগত THEক দি উচ্চাৰণ কৰিছোঁ আৰু এক্সাম শব্দটোৰ প্ৰথম আখৰটো ই হয়, গতিকে ই এটা ভাৱেল চাউণ্ড হয়। গতিকে ইয়াৰ আগত আমি যিটো THE আছে সেই THEক আমি দি উচ্চাৰণ কৰিম। এতিয়া THE আৰ্টিকলটোৰ পিছত যিটো শব্দ থাকে সেই শব্দটোৰ প্ৰথমটো আখৰ যদি কনচনেণ্ট হয় বা কনচনেণ্ট চাউণ্ড হয় তেতিয়া THE দা উচ্চাৰণ কৰিম। ফৰ এক্সাম্পল, দ্য বুক, দ্য কাৰ। এতিয়া THEৰ পিছত যি দুটা শব্দ আহিছে, দ্য বুক, দ্য কাৰ, সেই বুক আৰু কাৰ শব্দ দুটাৰ প্ৰথমটো আখৰ কনচনেণ্ট চাউণ্ড হয়। চ' আমি THEটো দাহ দৰে উচ্চাৰণ কৰিম। আশা কৰোঁ তোমালোকে বুজি পাইছা। চ' ভিডিঅ'টোত ইমানখিনি ইনফৰমেশ্যন তোমালোকক দিবলগীয়া আছিলে। চ' আজিৰ বাবে ইমানেই। ধন্যবাদ। জয় আই অসম।